গাইজ নমস্কাৰ। আৰু মই আজি দেখুৱাম আমাৰ গাঁৱত এখন সৰু নদী আছে, তাৰে নদীৰে কিছু দৃশ্য মই দেখুৱাম আপোনালোকে। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে দেখাইছোঁ বাহিৰখন দৃশ্য, তাৰপিছত নদীৰে দৃশ্য। নদীখন চাইছে আপোনালোকে, নদীখন পুৰণা হৈছে, বহুত দিনৰ হয়, তথাপিও নদীত পানী যথেষ্ট হয় বাৰিষা হ'লে। এতিয়া বাৰিষা হোৱা নাই যিহেতু পানী অলপ কম আছে, পানী কম থকাৰ কাৰণে ইমান এটা ভাল লগা নাই, তথাপিও মই দেখুৱাবলৈ যত্ন কৰিছোঁ। এয়া নদীখন বহুত দূৰলৈ বৈ গৈছে, এই জুম কৰি দিছোঁ মই, চাব পাৰিব আপোনালোকে। চাইছে এতিয়া পানীটো কম আছে, কিন্তু ইয়াত মাছ বহুত পায়, মাছৰ কাৰণে নদীখন বিখ্যাত। আৰু এই বাহিৰৰ দৃশ্যখিনি চাওক, বাহিৰখিনি গোটেই সেউজীয়া হৈ আছে, ধুনীয়া লাগিছে বাহিৰৰ দৃশ্যখিনি। আৰু এই চাবলৈ পাইছে আপোনালোকে নদীখনৰ দৃশ্য। নদীৰ পানী কম আছে যদিও নদীখনৰ পানী বহুত পৰিষ্কাৰ, চাফা পানী। চাই আছে ল'ৰাজন আহি আছে হাত ধুই দিবৰ কাৰণে, গা ধুবলৈ বহুত ধুনীয়া সুবিধা আছে ইয়াত। চোৱাৰ বাবে ধন্যবাদ।